বিদ্যুৎ বিল আদায়ৰ নামত ভয়ংকৰ লুণ্ঠন। মাৰ্ঘেৰিটাৰ পাৱৈ চাহ বাগিচাৰ বিদ্যুৎ বিলৰ ধন হজম কৰিলে কোনে? APDCL বাগিচা কৰ্তৃপক্ষ নে মধ্যভোগীয়ে? বিদ্যুৎ বিতৰণ আৰু বিল আদায়ৰ নামত বিদ্যুৎ বিভাগে যে এখন নাটক কৰি আছে তাক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। ডিজিটেল বা স্মাৰ্ট মিটাৰে একাংশ বিষয়া কৰ্মচাৰীৰ চৰিত্ৰ যে সলনি কৰিব পৰা নাই সেয়া পুৰা মাত্ৰাই সত্য প্ৰমাণিত হৈছে। এইবাৰ অভিযোগৰ তৰ্জনী উঠিছে বিদ্যুৎ বিভাগৰ অধীনস্থ অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ APDCL-লৈ। APDCL-এ সম্প্ৰতি যি ভয়ংকৰ কাণ্ডত নামি পৰিছে সেয়া জানিলে আপোনাৰো APDCL-ৰ কৰ্মচাৰীৰ প্ৰতি ধিক্কাৰ জন্মিব। এইবাৰ চাহ শ্ৰমিকক শোষণ কৰাত নামি পৰিছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ ঠিকাভিত্তিক কৰ্মচাৰী। APDCL-ৰ একাংশ বিষয়া কৰ্মচাৰীয়ে বিদ্যুৎৰ বিল আদায়ৰ নামত ধন আত্মসাতৰ জৰিয়তে যি লুণ্ঠনত নামি পৰিছে সেয়া অতি ভয়ংকৰ কাণ্ডৰূপে বিবেচিত হৈছে। বিদ্যুৎ বিভাগৰ ভিতৰ চৰাত চলি থকা এই চূড়ান্ত অৰাজকতাৰ কথা এইবাৰ পোহৰলৈ আনিছে মাৰ্ঘেৰিটাৰ পাৱৈ চাহ বাগিচাত সংঘটিত হোৱা বিয়াগুম দুৰ্নীতিয়ে। ঘটনাটো এনেধৰণৰ 2018 চনৰ পৰা 2023 চনলৈ বিগত 5 বছৰত মাৰ্ঘেৰিটাৰ পাৱৈ চাহ বাগিচাৰ শ্ৰমিকে বিদ্যুৎ বিলৰ নামত APDCL-ক প্ৰায় 29 লাখ টকা আদায় দিছিল। বাগিচাখনত বিদ্যুৎ বিতৰণৰ দায়িত্বত থকা APDCL-ৰ ঠিকাভিত্তিক কৰ্মচাৰী জয়ন্ত পাৰমানিকে বিল আদায়ৰ সমগ্ৰ দিশটো চোৱা চিতা কৰিছিল। জয়ন্ত পাৰমানিকে কৰিছিল কি? চাহ শ্ৰমিকৰ বাসগৃহৰ পৰা পষেকীয়া হিচাপত মিটাৰ ৰিডিং আনি বাগিচাখনৰ কৰ্তৃপক্ষৰ হাতত জমা দিছিল, যাৰ বাবে বাগিচাৰ কৰ্তৃপক্ষইও পষেকীয়া হিচাপত 200 পৰা 300 টকা শ্ৰমিকৰ বেতনৰ পৰা কৰ্তন কৰি গৈছিল। আৰু বাগিচাৰ কৰ্তৃপক্ষই বাধ্যতামূলক কৰা এই নিয়মত দিশহাৰা হৈ পৰিছিল চাহ বাগিচাৰ শ্ৰমিকসকল। কিন্তু ইমানতো শেষ নহয় শ্ৰমিক শোষণকাৰী জয়ন্ত পাৰমানিক আৰু চাহ বাগিচাখনৰ লুণ্ঠনৰ কাহিনী। ইতিমধ্যে নতুন নিয়মৰ যোগেদি ৰাজ্য চৰকাৰে চাহ শ্ৰমিকৰ বিদ্যুৎৰ বিল ৰেহাই দিয়াৰ পাছতো মাৰ্ঘেৰিটাৰ APDCL আৰু চাহ বাগিচাৰ কৰ্তৃপক্ষই বৰ্তমানেও শ্ৰমিকৰ পৰা বিদ্যুৎৰ বিল বিচাৰি প্ৰেৰণ কৰিছে জাননী। জাননীত কোৱা হৈছে পূৰ্বৰ অনাদায় বিদ্যুৎ বিল আদায় দিয়ক, যাৰ পৰিপ্ৰেক্ষিতত হতভম্ব হৈ পৰিছে পাৱৈ চাহ বাগিচাৰ শ্ৰমিকসকল। যিহেতু পূৰ্বৰ APDCL-ক দিবলগীয়া ধন সকলো তেওঁলোকে ইতিমধ্যেই আদায় দিছে। তদুপৰি পুৰণি মিটাৰৰ ঠাইত নতুন ডিজিটেল মিটাৰেও নাকনি কাননি কৰিছে চাহ বাগিচাৰ শ্ৰমিকসকলক। মাহেকত 500ৰ পৰা 25,000 টকালৈকে পূৰ্বে দিবলগীয়া বিদ্যুৎৰ বিল অহাত হতবাক হৈ পৰিছে এই খাটি খোৱা শ্ৰমিকসকল। প্ৰশ্ন হৈছে যদি APDCL-ৰ ঠিকাভিত্তিক কৰ্মচাৰী জয়ন্ত পাৰমানিকে কোম্পানীটোৰ কাৰ্যালয়ত আদায় লোৱা বিলৰ ধন জমা দিছিলেই তেন্তে কিয় এতিয়াও শ্ৰমিকসকলক বিদ্যুৎৰ বিলৰ বাবে হাৰাশাস্তি কৰি আছে কোম্পানীটোৱে? বৰ্তমানৰ APDCL-ৰ SDO গৰাকীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পূৰ্বে দায়িত্বত থকা SDO গৰাকীয়ে হঠা মিতিৰালিৰে জয়ন্ত পাৰমানিক আৰু বাগিচা কৰ্তৃপক্ষৰে মিলি চলাইছিল নেকি লুণ্ঠন? বিদ্যুৎৰ বিলটো আমি পৰিশোধ কৰি থাকোঁ ৱাৰ্কাৰ্ছবিলাকৰ পৰা ৰেগুলাৰলি, মানে আপোনাৰ বাগানতে আমাৰ মানে ডিডাকশ্যন হৈ যায় আৰু সেই হিচাপে জমাও হৈ থাকে। কিন্তু এতিয়া আমি কিছুদিনৰ পৰা শুনিব পাই আছোঁ যে আপোনাৰ এই ডিডাকশ্যনখিনি বোলে বহুত দিনৰ পৰা ডিউ হৈ আছে। তাতে শুনিব পোৱা মতে আমি 29 লাখৰ অধিক টকা বোলে এতিয়া মানে পৰিশোধ কৰিবৰ কাৰণে বাকী থাকি গৈছে। মুখ্যমন্ত্ৰী মহোদয়ে যোৱা লোকসভা নিৰ্বাচনৰ আগে আগে আমাৰ মানে প্ৰতিটো ঘৰে ঘৰে ৱাৰ্কাৰ্ছবিলাকৰ ঘৰে ঘৰে এটা মানে আমাক চিঠি এটা দিছিলে, বাগিচাৰ যিবিলাক শ্ৰমিকবিলাকৰ মানে বাকায়া মানে বিল বা বিলৰ টকাখিনি পৰিশোধ কৰি দিয়া হ'ব। এতিয়া কথা হ'ল যে ৱাৰ্কাৰ্ছবিলাকে অলৰেডি ৰেগুলাৰলি তেওঁলোকৰ দৰমহাৰ পৰা কাট খাই গৈছে পইচাখিনি, মানে দি দিছে। ৱাৰ্কাৰ্ছবিলাকৰ টকাখিনি প্ৰথম অৱস্থাত কাটা হয় মানে বাগানত মেনেজমেণ্টৰ নেতৃত্বতে কাটা হয়, তো তাতে প্ৰথম জমা হয়। তাৰপিছত তেখেতসকলে এজন মানে এজেণ্ট নিয়োগ কৰিছিলে, যিজনক মানে দায়িত্ব দিয়া হৈছিলে যে ইয়াৰ পৰা, তেখেতৰ নামটো জয়ন্ত প্ৰমাণিক। নিশ্চয় পৰিচালকে ইয়াত জড়িত হৈ আছে বুলি আমি এটা গোন্ধ পাইছোঁ। লগতে যিজনে এজেণ্টক জমা কৰিছিলে সেই যে এজেণ্টে সম্পূৰ্ণ টকাখিনি শ্ৰমিকৰ সেই সম্পূৰ্ণ টকাখিনি এফিচিয়েলত জমা দিলে নে নাই সেইখিনিতো নিশ্চয় পৰিচালকে তদন্ত কৰিব লাগিছিল। সেইবাবে আমি বিচাৰোঁ যে ইয়াৰ এটা উচিত তদন্ত হ'ব লাগে আৰু এই তদন্তত যাক দোষী পায় যোনেই নহওক
যোনে যাক দোষী পায় তাক কঠোৰতে শাস্তি দিব লাগে। এজেণ্টে হওক বা পৰিচালকে হওক বা APDCL SDOয়ে হওক, থাৰ্মেলৰ SDOয়ে হওক। আনহাতে শ্ৰমিকে আদায় দিয়া 29 লাখ টকা কাৰ পকেটত সোমাল? কেইজনৰ মাজত ভাগ বতৰুৱা হৈছে টকাখিনি? এতিয়া মূৰৰ ওপৰেৰে পানী পাৰ হোৱাৰ উপক্ৰম হোৱা ঠিকাভিত্তিক কৰ্মচাৰী জয়ন্ত পাৰমাণিকক সমস্ত দুখ জাপি নিষ্কণ্টক হ'ব বিচাৰিছে নেকি APDCL? এতিয়া এই প্ৰশ্ন ভুক্তভোগী শ্ৰমিকসকলৰ। মাৰ্ঘেৰিটাৰ পৰা হেমন্ত ঘোষ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।